নমস্কাৰ অসমবাসী ৰাইজ এক বিশেষ প্ৰতিশোধৰ বাবে বাৰু মই ইউটিউব চেনেলটো খুলিছিলোঁ কিন্তু মই এতিয়া সম্পূৰ্ণৰূপে শান্ত কিয়নো অসম ডেকাৰ ওপৰত আছিল বাৰু মোৰ খুব সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবলৈ মোৰো লাগিল লোভ নাই বাৰু মোৰ কোনো টেলেণ্ট আজিলৈকে হ'ব নোৱাৰিলোঁ সেয়ে কাৰোৰে প্ৰিয় ষ্টুডেণ্ট এনে পঢ়ি আহিলোঁ কলেজ নাই মোৰ জেনেৰেল নলেজ বাৰীৰ পাছফালে লেটিঙৰ গাত অনৰ্থকভাৱে চেলিয়াই থাকোঁ ময়ো দাঁত নমস্কাৰ অসমবাসী ৰাইজ মই মোৰ চেনেলটোত আজিৰ পৰা লিমাৰিক আৰু ব্যংগ কবিতা গাম লিমাৰিক হৈছে বহুতে গম নাপায় লিমাৰিক কি লিমাৰিক হৈছে 5টা শাৰীত সমাপ্ত হোৱা এক ব্যংগ কবিতা আৰুনো কি কম প্ৰথমতে মই এটা লিমাৰিক গাওঁ আৰু মই এটা কথা কৈ লওঁ লিমাৰিকৰ যোগেদি বাস্তৱ সমাজখনক প্ৰতিফলিত কৰা দিশসমূহ দাঙি ধৰা হয় আজি মই লিমাৰিক গাম কিহৰ ওপৰত আৰু মই বিশেষকৈ লিখোঁ সেইটো কাৰণে মই চাই গাওঁ কিন্তু আজি চশমাখন পিন্ধি লওঁ চশমাখন পিন্ধি ল'লে কি হয় মানে ক'লে চাইছে ধৰিব নোৱাৰি ৰ'ব দেই আপোনালোকেতো জানে বৰ্তমান কাশ্মীৰত পুলৱামা বাসীৰ লগত কি হৈছে তাত সন্ত্ৰাসবাদে গা কৰি উঠিছে আৰু এই সন্ত্ৰাসবাদৰ বাবে আমাৰ গোটেই ভাৰতবৰ্ষত থকা মুছলমান মানুহখিনিক থু কৰিছে সেইটো বেয়া কথা কেইজনমান নিৰীপাখণ্ডৰ বাবে ইছলাম ধৰ্মক বেয়া বুলি কোৱাটো যুক্তিৰ কথা নহয় হ'ব বাৰু সেইবোৰ মই নকওঁ মই এতিয়া আৰম্ভ কৰি দিওঁ একো দেখাই নাই দেই খুলি লওঁ পুলৱামাৰ কাণ্ডই দেশত তুলিছে ঝংকাৰ ভাৰতে দিলে পাকিস্তানক ধ্বংসৰ হুংকাৰ ক্ষিপ্ৰগতিত চলিছে যুদ্ধ দেশপ্ৰেমত সকলো মুগ্ধ ভাৰতীয় সেনাক স্বাধীনতা দিয়া এইখনে সন্মানীয় বিজেপি চৰকাৰ আৰু এটা লিখিছোঁ সন্ত্ৰাসবাদীৰ পাপৰ বোজা পুলৱামাবাসীয়ে ল'ব নোৱাৰা হৈছে ভৰ ভাৰতীয় সেনাই কামেৰে দিব উচিত প্ৰত্যুত্তৰ পঢ়িলে কি হ'ব কোৰাণ ধৰ্মশাস্ত্ৰ জ্ঞানহীন কলংকিত এইবোৰ হাঁহিৰ পাত্ৰ পাপ কৰি স্বৰ্গৰ সুখ বিচৰা এইবোৰ অসভ্য বৰ্বৰ এতিয়া মই বিজেপি চৰকাৰৰ ওপৰত গাম মই কিন্তু বিজেপি চৰকাৰক বহুত ভাল পাওঁ দেই এতিয়া লিমাৰিক হৈছে এনেকুৱা তুমি ভাল পালে নহ'ব সমাজখনে কি কয় সেইটোহে তুমি গাব লাগিব কিছুমানে ভাল বুলি কয় কিছুমানে বেয়া বুলি কয় এতিয়া মই প্ৰথমতে ভাল বুলি গালোঁ এতিয়া মই বেয়া বুলি নকওঁ মানুহে যিখিনি কৈছে মই সেইটো কওঁ আপোনালোকে শুনিব বিজেপি চৰকাৰে কৰিব হেনো দুৰ্নীতি নিৰ্মূল মিছাতে বজাই থাকে ফটা ঢোল বাজেটত কৰিলে নীতি উত্থাপন এতোলা সোণেৰে নকইনাক দিলে প্ৰলোভন বিৰোধী পক্ষই সহিব নোৱাৰি বকিছে এতিয়া আবুল তাবুল এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত গাম জানেই নহয় কি হৈছিলে অসমীয়া ওলাই আহিল ৰক্ষা কৰিবলৈ জাতি মাতি ভেটি ৭০টা সংগঠনৰ সহযোগত বুৱাই দিলে আন্দোলনৰ সুতি দিল্লীৰ ৰাজপথত অসমীয়া উলংগ নাগৰিকত্ব সংশোধনী বিধেয়ক হ'ব লাগে ভংগ অভিনৱ প্ৰতিবাদ কৰি উলংগ যুৱক হৈ পৰিল অসমৰ চেলিব্ৰিটি আজিকালি অকল লেংটা মানুহ বীৰ পুৰুষ হয় দেই অসমখনত মই কোৱা নাই আমাৰ বিৰোধী পক্ষই কয় মই নাই কোৱা দেই এতিয়া মই গাম আমাৰ সাম্প্ৰতিক সমাজৰ কিছুমান চৰিত্ৰ কোনো নাম মেনশ্যন নহয় যিবোৰ ঘটি থাকে দেই শুনিব অকণমান মই শুনাও বাৰু দেই কয় নহয় গধূলিও নজ্বলাওঁ ধূপ ধূনা সঁচা কথা ক'বলৈ গ'লে মই ব্ৰহ্মাণ্ড শুনা মিষ্টাৰ শইকীয়াৰ আছিল 3খনকৈ বলেৰো গাড়ী সম্পত্তিৰে উভৈ নদী এইজন নাৰী কেলেংকাৰী খুলিছিল ৱাইন শ্বপ 2 মাহতে মাৰিলে ফ্লপ ব্যৱসায় ডুবাই মূৰত পৰিল পত্নীৰ বেলনা মাৰি বেকাৰাম কলিতাৰ মগজ কুকৰ্মৰ ভঁৰাল থকা ঘৰটো মুৰ্গীৰ গঁৰাল চুলাই মদত আছিল নিচা ৰাতি ঘৈণীয়েকক দিলে ঘোচা 5 দিনা গাঁৱত মেল পাতি শাস্তি দিলতহে থৰকা চুটি হেৰাল এতিয়া আমাৰ কমলা বাইদেউৰ কথা গাম কমলা বাইদেউৰ মাথা কুটবুদ্ধিৰে ভৰা আধা বয়স পাৰ হ'ল পোৱা নাই দৰা চৰিত্ৰৰ আছিল দুখ পুৰুষক দিছিল সুখ বিবাহিত নোহোৱাকৈ গৰ্ভৱতী হৈ ঘৰতে পালে ল'ৰা এতিয়া আমাৰ ৰত্নেশ্বৰ শইকীয়াদেৱৰ বিষয়ে গাম যিজনে চাদা ব্যৱসায় কৰিছিলে ধন ঘটিবলৈ আৰু পুতেকৰো চাদাক নিচা লাগি গ'ল নহয় গাম বাৰু শুনিব ৰত্নেশ্বৰ
ৰত্নেশ্বৰ শইকীয়াই আৰম্ভ কৰিলে চাদাৰ ব্যৱসায় বজাৰত বেচিবলৈ সদায়ে যায় বাপেকে ঘটিছে নিতৌ ধন চাদাত নিচা লগাবলৈ পুতেকৰো গ'ল মন পুত্ৰৰ বট অভ্যাস দেখি ব্যৱসায়কে দিলে বন্ধ কৰাই এতিয়া গাম আমাৰ গীতা শাস্ত্ৰৰ বিষয়ে গাম গীতাত কিমান ভাল ভাল কথা লিখা আছে কিন্তু মানুহে আমাৰ কি কৰিছে বিশেষকৈ উচ্চ গোষ্ঠীয়ে কি কৰিছে বিশেষকৈ উচ্চ গোষ্ঠীয়ে নিম্ন গোষ্ঠীক কেনেকুৱা সন্মান দিয়ে দেখিছোৱে নহয় আজিকালি বাৰু ভাল হৈছে কিন্তু এতিয়াও কিছুমান উচ্চ গোষ্ঠীয়ে নিম্ন গোষ্ঠীক ইমানে বেয়া ব্যৱহাৰ কৰে নহয় নিজৰ ঘৰতে দেখিছো নহয় একদম দুখীয়া মানুহক যেন মানুহ বুলিয়ে নেভাবে কিন্তু মই তেনেকুৱা নহয় দে মই ছোৱালীজনী হৈছো নিৰপেক্ষ গীতাৰ মতে কৰ্মই হৈছে মানৱৰ ধৰ্ম জাতপাতৰ বিচাৰ কৰি একাংশই কৰিছে অধৰ্ম উচ্চ গোষ্ঠীক লাগে মাথো সন্মান দুখীয়াৰ স্নেহক কৰে অপমান মানৱতাৰ আবেগ মুহাৰি তোমালোকেহে কৰিছা অপকৰ্ম এতিয়া মই বোৱাৰীবিলাকৰ বিষয়ে গাম বাৰু ফেচবুক কৰি কি কাণ্ড কৰিছে সব বোৱাৰী নহয় বাৰু দেই পিছত ময়ো বোৱাৰী হ'লে বাৰু কি লিলি কৰোঁ নেজানো বাৰু একে ন চোৰেহে চোৰৰ ঠেং দেখে আজিকালি বোৱাৰী মুখাৰ কিনো চাবা ভেম ফেচবুক খুলি কুমলীয়া ডেকাৰ লগত কৰে প্ৰেম ৰাতি ফুচফুচাই ফোনত পাতে কথা নষ্ট কৰিছে গিৰিয়েকৰ মাথা যৌন আবেদনকাৰী এইবোৰ মহিলাই স্বামীৰ লগত খেলিছে গেম এতিয়া মই গাম জেনেৰেল কাষ্টৰ বিষয়ে নিজে জেনেৰেল কাষ্ট নহয় জেনেৰেল কাষ্টৰ সুবিধা নেপাওঁ এতিয়া মই গাম বাৰু আপোনালোকে শুনিব দে সকলো জেনেৰেল কাষ্টৰ মানুহ মোৰ লগত আছে নহয় দুখত সমভাগী হ'বলৈ শুনিব মেৰিট লিষ্টত নাথাকে যদি জেনেৰেল কাষ্টৰ নাম বিশ্ববিদ্যালয়ত পঢ়িবলৈ কেনেকৈ বাৰু চিট পাম কাষ্টৰ ভিত্তিত পাই অযোগ্যজনে চিট থুটমুখ চেলেকি গাঁও বিৰহৰ গীত কলিতাৰ বামুণ পৰিয়ালত জন্ম নহওঁ আৰু ৰাম আৰু আপোনালোকে বিশেষকৈ বহুতে নাজানে মোৰ এটা গোপন ৰহস্য সেইটো হৈছে মই সুধা কণ্ঠৰ প্ৰতিমূৰ্তিত বহি ফটো মাৰিছিলোঁ ৰাইজে মোক যিখিনি গোৱাল গালি পাৰিলে ঐ কৃষ্ণ হৰি হৰি সেইদিন ধৰি মই ভূপেন হাজৰিকা প্ৰতিমূৰ্তি বাদে দিয়ক মই কুকুৰৰ মূৰ্তিত এটাতো ফটো নেমাৰোঁ মোৰ মানে মূৰ্তি দেখিলেই ভয় লাগে আৰু সেইটো ক'বই ন কাৰণ ভূপেন হাজৰিকা আমাৰ অসমৰ সন্মান আৰু তেখেতক এতিয়া বিশেষকৈ ভাৰতৰত্ন সন্মান দিছে আৰু মই তেখেতক বহুত ভাল পাওঁ মই তেখেতক তেওঁৰ প্ৰতি আকৰ্ষিত হৈহে তেওঁৰ ওচৰত গৈ মই ফটো মাৰিছিলোঁ কোনো তেওঁৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাছিল আৰু মই ভাল পাওঁ আৰু এতিয়া মোৰ বিষয়ে গাওঁ বাৰু মনত এটা আশা আছিল হোৱা গীতিকাৰ সুন্দৰ গীত লিখি লগাম তুলপাৰ গীত লিখিম মৌলিক সদায় থাকিম নিৰ্ভীক পিছে সুধা কণ্ঠৰ প্ৰতিমূৰ্তিত বহি সকলো হ'ল চাৰখাৰ আৰু আজিকালি ভেলেণ্টাইন ডে'টো কথা জানেই কি হৈছে আজিকালিতো শংকৰদেৱৰ তিথি চিলাৰায়ৰ দিৱস সেইবোৰতো চব পাহৰিয়ে থাকিলে মানুহে এতিয়া মই গাম বাৰু নৱপ্ৰজন্মৰ মাজত আজিকালি ভেলেণ্টাইন ডে'হে হৈ পৰিল স্পেচিয়েল গুৰু গোসাঁই নমনা এই মখাচোন মেণ্টেল বাপেকেহে জানিছে কেনেকৈ চলাইছে সংসাৰ পকেট মাৰি প্ৰেমিকাক দিছে উপহাৰ অসমীয়া উৎসৱৰ নামত এতিয়া প্ৰেমৰ দিৱসহে চোন হৈ পৰিল ভাইৰেল এতিয়া মই মোৰ এটা ব্যংগ কবিতাৰে অনুষ্ঠানটো সমাপ্ত কৰিম কিহৰ ওপৰত গাম আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ ওপৰত গাওঁ অতীতত আছিল তৰুণ গগৈ চৰকাৰ তেখেত থাকিলে সূতা কম্বল কিনাৰ কিহৰনো দৰকাৰ দিল্লীত পুতেকৰ বিয়া পাতি উৰুৱালে পইচা অসমৰ বানপানীহে নহয় তেখেতৰ বাবে জ্বলন্ত সমস্যা তেখেতৰ বক্তব্যই কেতিয়াবা কপালত উঠাই দিয়ে জ্বৰ অসম কি আফ্ৰিকাতো মৰে হেনো গড় হ'ব আপোনালোকে ক'ব মোৰ চেনেলটো কেনেকুৱা লাগিলে চেনেলটো বুলি নহয় মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিছে বুলি ক'ব আৰু বেয়া লাগিলে বেয়া লাগিছে বুলি ক'ব আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক লিমাৰি শুনাম নে ব্যংগ কবিতা শুনাম আৰু এতিয়া মোৰ কাৰো ওপৰত একো ক্ষোভ নাই কাৰণ সকলোৱে যদি ইউটিউবত ভিডিঅ' দি ধন ঘটিছে ময়ো ধন ঘটিম ন কথাতে কয় নহয় ইউটিউবত ভিডিঅ' দি ঘটিম ধন অলপ দিনৰ উঠি থকা খঙৰ সলনি কৰিলোঁ মন ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু যদি বেয়া পায় ডিছলাইক কৰিব মানে বুঢ়া আঙুলি তললৈ দবাই দিব ধন্যবাদ